এই ভিডিঅ'টোত মই আপোনালোকক পেজমেকাৰৰ যিটো নতুন ভাৰ্চন ওলাইছে এডব ইনডিজাইন সেই ছফ্টৱেৰটো দেখাম। এবাৰ ইণ্টাৰফেচটো অল প্ৰগ্ৰেমছত গ'লোঁ, ষ্টাৰ্টত গৈ তাৰপিছত এইটো দেখিছে এডব ইনডিজাইন CC 2014 মই ক্লিক কৰি দিছোঁ। এইটো ইয়াৰ স্ক্ৰীনত অন হোৱা ফাৰ্ষ্ট স্ক্ৰীনখন। এইটো হৈছে ইয়াৰ ইণ্টাৰফেচটো, দেখাত ব্লেক টাইপ। ওপৰত আছে ফাইল, এডিট, লেআউট, টাইপ, অবজেক্ট, টেবল, ভিউ, উইণ্ড', হেল্প। তাৰপিছত এই স্ক্ৰীনখন আহিলে আমি স্ক্ৰীনখন ক্ল'জ কৰি লৈছোঁ। য়েছ। তাৰপিছত আকৌ দেখাইছোঁ মই হেল্প। তাৰপিছত ইয়াত এডাল অপশ্যন বাৰ তলত ওলাইছে, এইডাল ইয়াৰ অপশ্যন বাৰ। ঠিক আছে। তাৰপিছত এইটো ডিফল্ট এই স্ক্ৰীনখন আহিছে, আমি এইখন ক্ল'জ কৰি লৈছোঁ, ডান কৰি লৈছোঁ। অ'কে, তো এইটো ইয়াৰ টুল বক্স। বিভিন্ন ধৰণৰ টুলছ আছে। তো আমি ফাইলত গৈ পিনে নিউ কৰিছোঁ ফাৰ্ষ্ট, ডকুমেণ্ট, নিউত গৈ ডকুমেণ্ট, আৰু ইয়াত কিবা এটা চাইজ লৈছোঁ আমি, ছাপ'জ ইয়াৰ পৰা ল'লোঁ A4, তাৰপিছত আমি অ'কে কৰি দিলোঁ। এতিয়া আমাৰ যিখন কাগজ লাগে ডকুমেণ্ট সেইখন পালোঁ। তো এই ছফ্টৱেৰটো চবেই শিকিব, নতুন আপডেট আহিছে। ঠিক আছে, অ'কে।